নমস্কাৰ। আজি মই বনাবলৈ আৰম্ভ কৰিছোঁ নৰসিংহ পাতৰ লগত কণী দম। এয়া মই গৰম তেলত শুকান জলকীয়া কেইটা দিছোঁ। এয়া মই পাঁচফোৰণি দিছোঁ। কাটি থোৱা পিঁয়াজো দিছোঁ মিহিমিহিকৈ কুটি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া মোৰ ৰঙচুৱা হৈয়ে আহিছে। এয়া মই বইল কৰা আলু দিছোঁ। কণী এটাও মই দিছোঁ। মিক্স কৰি মই লৰাই যাম সিজিবৰ বাবে। সোৱাদ অনুসৰি নিমখ দিছোঁ, হালধি দিছোঁ। এয়া জালুক জিৰা দিয়া হৈছে। এয়া মই এনেকৈ লৰাই যাম সিজিবৰ বাবে ৰঙচুৱা হ'বলৈ। এয়া মই নৰসিংহ পাত দিছোঁ মিহিমিহিকৈ কুটি। এনেদৰে মই লৰাই গৈছোঁ। এতিয়া মোৰ প্ৰায় নৰসিংহ পাতৰ লগত কণী দম হৈয়ে গৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন। বহুত চিম্পুল পদ্ধতি বনাব পৰা ৰেচিপি হয়। খাবলৈ খুব টেষ্টি হয়, সোৱাদো হয়। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া আছিল আছামিজ থালি ৰেচিপি ব্লগছ ভিডিঅ'। ধন্যবাদ।